हेलो फ्रेंड्स, गुड इवनिंग। की खबर आपनालोকৰ ভালনে? মোৰ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজিটো শাওনৰ মাহ চলি আছে, তাকে ভাবিছো আজি শাওনৰো মাহ, তাতে সোমবাৰ অলপ ভাবিলো পায়স বনাও। এতিয়া মই পায়স বনাম, তাত মই কি কেনেকৈ বনাম সেইটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। এইটো মই 1 লিটাৰৰ আমুল তাজা ল'ম। এতিয়া মই গাখীৰখিনি দি দিলোঁ। 1 লিটাৰ গাখীৰত মই ইয়াতে 1 গিলাচ পানী মিক্স কৰিম আৰু মই জহা চাউল দিম আৰু এইখিনিত মই 1 গিলাচ পানী দি দিলোঁ। 1 লিটাৰ গাখীৰত মই 1 গিলাচ পানী মিক্স দিছোঁ আৰু এইফালে কিচমিচ এইকেইটা আৰু এইখিনি কাজু দি দিম। এইখিনি বাৰু দেৰিকৈ দিম, লাষ্টত দিম। মই ৰেডি কৰি থৈছোঁ। আৰু এইখিনি জহা চাউল মোৰ হাতত যেইকেইটা উঠিছে তেনেকৈ মুঠিৰে এই 1 মুঠি আৰু এনেকৈ এই 2 মুঠি মই এইখিনিয়ে চাউল দিম। মাত্ৰ এইখিনিয়ে চাউল দিছোঁ মই 1 লিটাৰ গাখীৰত। এইয়া মই চাউলখিনি 5 মিনিটমান তিয়াই থৈছোঁ। এতিয়া মই চাউলখিনি দি দিলোঁ। আৰু এতিয়া মই এইখিনি চেনি দি দিম। এইখিনি হৈ আছে, এতিয়া মই চেনি দি দিলোঁ। এতিয়া মই এনেকৈ অলপ লৰাই দিম। এইখিনি এনেকৈ আৰু অলপ টাইম থাকিব লাগিব। তাৰপিছত মই কাজু আৰু কিচমিচখিনি দি দিম। এতিয়া মই কাজুখিনি দি দিম। কাজুখিনি দি দিলোঁ আৰু লগতে কিচমিচখিনিও দি দিলোঁ। আৰু বেছি টাইম নাই পায়সখিনি হ'বলৈ। কালাৰটো ধুনীয়া আহিছে। এতিয়া মই অলপ গুড় মিঠাই দি দিম, আধা চামুচ গুড় মিঠাই দিম। গুড় মিঠাই দিলে খাবলৈও টেষ্টি হয় আৰু কালাৰটোও বহুত ধুনীয়া হয়। আধা চামুচ গুড় মিঠাই মই দি দিলোঁ। কালাৰটো খুব ধুনীয়া হ'ব। ভিডিঅ'ত বাৰু মানে বগা বগাই দেখিছে চাগে, কিন্তু ৰিয়েলত বহুত ধুনীয়া কালাৰ আহিছে। এতিয়া পায়সখিনি হ'লেই, লাষ্ট আৰু 5 মিনিট বাকী আছে। এই লাষ্ট 5 মিনিটত মই এটা বস্তু দিম, সেইটো হ'ল বাটাৰ। এই বাটাৰ মই দি দিম 1 চামুচ আৰু এই 2 চামুচ বাটাৰ দি দিম। বাটাৰটো দি দিব লাগে, বহুত ধুনীয়া টেষ্ট আহে বাটাৰ দিলে। আপোনালোকেও এনেকৈ ট্ৰাই কৰি চাবচোন, কেনেকুৱা লাগে মোক জনাব। আৰু এতিয়া পায়সখিনি হৈ গ'ল। এইয়া এতিয়া পায়সখিনি হৈ গ'ল ৰেডি। এইয়া দেখিছেনে কি ধুনীয়া কালাৰ আহিছে। এতিয়া পায়সখিনি হ'ল যেতিয়া মই এতিয়া কাবুলী বুটেৰে পনীৰ বনাম আৰু সেইটো ৰেচিপিও মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। ঠিক আছে, এতিয়া মই কাবুলী বুটৰ আৰু পনীৰৰ ঘুগুনিখিনি বনাম। এইখিনি পনীৰ লৈছোঁ আৰু কেৰাহী গৰম হ'ব দিছোঁ এতিয়া। আৰু 4টা মিডিয়াম চাইজৰ পিঁয়াজ লৈছোঁ, 2টা বিলাহী লৈছোঁ সৰু সৰু। এতিয়া কেৰাহী গৰম হ'ব দিছোঁ। কেৰাহী গৰম হৈছে, এতিয়া মই তেল দিলোঁ। এতিয়া মই তেলখিনি গৰম হ'লে অকণমান পনীৰখিনি ভাজি ল'ম। এতিয়া পনীৰখিনি মই দি দিছোঁ। এতিয়া মই পনীৰখিনি অকণমান ভাজি ল'ম, 1 মিনিটমান ভাজি ল'ম। বেছি ভাজিলে টান হৈ যায়, সেইটো কাৰণে মই বেছি নাভাজোঁ।
এতিয়া অকণমান মই হালধি দি দিছোঁ। পনীৰখিনি ভাজা হৈ গ'ল। এতিয়া পনীৰখিনি মই কাঢ়ি ল'ম ইয়াতে। এতিয়া মই ইয়াতে 2টা তেজপাত দিম আৰু 3টা মই ইলাইচি দিম আৰু 3টা লং দি দিছোঁ আৰু অকণমান ডালচেনি দিছোঁ। আৰু এইকেইটা মই কাজু দি দিছোঁ। এতিয়া মই ইয়াতে পিঁয়াজখিনি দি দিম। পিঁয়াজখিনি দি দিলোঁ। আৰু জলকীয়াখিনিও দি দিলোঁ। এইখিনি অকণমান ভাজি লোৱাৰ পিছত মই বিলাহীখিনি দি দিম। অলপ ফাৰ্ষ্ট অকণমান ভাজি লওঁ। এতিয়া 1 মিনিটমান মই পিঁয়াজখিনি ভাজি ল'লোঁ। এতিয়া মই বিলাহীখিনিও দি দিলোঁ। এতিয়া মই এইখিনি এনেকৈ ভাজি থাকিম। এতিয়া মই ইয়াতে হালধি দিয়াৰ পিছত এতিয়া সোৱাদ অনুসৰি নিমখটো দি দিলোঁ। এইখিনি এতিয়া ভাজা হৈ গ'ল। এতিয়া মই গেছটো অফ কৰি দিম। এতিয়া অকণমান এইখিনি ঠাণ্ডা হ'ব দিম। ঠাণ্ডা হোৱাৰ পিছত মই এইখিনি মিক্সিত পেষ্ট বনাই ল'ম। এইখিনি পেষ্ট হৈ গ'ল। এতিয়া মই এইখিনি তেলত দি দিলোঁ। এইখিনি আকৌ ভাজিব লাগিব অলপ। এতিয়া মই ইয়াতে কাবুলী বুটখিনি দি দিম। এতিয়া মই এইখিনি মিক্স কৰি দিলোঁ। বহুত ধুনীয়া গোন্ধ ওলাইছে। এতিয়া মই পানী দি দিলোঁ। এতিয়া এইখিনি মই ভাজি আছোঁ। ইয়াতে মই অকণমান এতিয়া পানী দিম। কালাৰটো কেমেৰাত বগা বগা আহিছে, কিন্তু ৰিয়েলত কালাৰটো খুব ধুনীয়া হৈছে। ইয়াতে অকণমান মই পানী দি দিলোঁ। ভিডিঅ'ত একদমেই অৰিজিনেল কালাৰ অহা নাই, একদম বগা বগা। এতিয়া মই পনীৰখিনি দি দিলোঁ। হ'ব হৈছে যেতিয়া। এতিয়া মই লাষ্ট ইয়াতে কচুৰি মেথি দি দিছোঁ। বহুত ধুনীয়া গোন্ধ ওলায়। এইটো দিলে খাই মোৰ বহুত ভাল লাগে।
মোৰ এইখিনি ৰেডি হৈ গ'ল আৰু এতিয়া এইটো ফাইনেল লুক কেনেকুৱা লাগিছে আজিলৈ ভিডিঅ'টোত এইখিনিতে সামৰোঁ আৰু আপোনালোকৰ যদি মোৰ ৰেচিপিখিনি যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব আকৌ নেক্সট ভিডিঅ'ত লগ পাম বাই বাই